নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোলৈ। আজি আমি কথা পাতিম জব কাৰ্ডৰ বিষয়ে। জব কাৰ্ডত আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈ আছেনে নাই, বা আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ নামটো অন্তৰ্ভুক্ত হৈ আছেনে নাই, আপোনালোকে কেনেদৰে চেক কৰিব বা কেনেদৰে চাব পাৰিব, তাকে আজি মই দেখুৱাই দিম। গতিকে ভিডিঅ'টো আপোনালোকে ভালদৰে চাই থাকিব। তাৰ কাৰণে আপোনালোকৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ এটা খুলি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। তাৰপিছত আপোনালোকে গুগলত যাব। গুগলত যাই পেলাই ইয়াতে আপোনালোকে টাইপ কৰি দিব জব কাৰ্ড বুলি। তাৰপিছত চাৰ্চ কৰি দিব। তাৰপিছত ইয়াতে একেবাৰে ওপৰতে দেখা পাইছে আপোনালোকে গ্ৰাম পঞ্চায়ত বুলি এটা ৱেবছাইট আহিছে। এইটো জব কাৰ্ডৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে তলৰ পৰা দেখা পাইছে গ্ৰাম পঞ্চায়ত বুলি লিখা আছে। তাৰ তলত আপোনালোকক ইয়াতে আপোনালোকে দেখা পাইছে 4টামান অপশ্যন আছে। ডাটা এণ্ট্ৰি, জেনেৰেট ৰিপৰ্টছ বুলি এনেকৈ লিখা আছে ইয়াতে। তো আপোনালোকে জেনেৰেট ৰিপৰ্টছ ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকক ষ্টেট কেইখন দেখুৱাই দিছে। ইয়াতে আপোনালোকৰ নিজৰ ষ্টেটখন ইয়াতে চিলেক্ট কৰিব লাগিব। মোৰ যিহেতু এছাম, মই এছামটো চিলেক্ট কৰি লৈছোঁ ইয়াতে। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে ইয়াৰটো দিব লাগিব, যোনটো ইয়াৰ চলি আছে বৰ্তমান 2022-23। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব ইয়াতে, যাৰ যোনটো ডিষ্ট্ৰিক্ট হয়। তাৰপিছত ব্লকটো চিলেক্ট কৰিব লাগিব। তাৰপিছত পঞ্চায়তখন চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত অকণমান তলত দেখা পাইছে আপোনালোকে প্ৰচিড বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব লাগিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে তলৰ ফালে চাওক আপোনালোকে 1 জব কাৰ্ডছ ৰিলেটেড ৰিপৰ্টছ বুলি এটা অপশ্যন আছে ইয়াতে। তাৰ তলতে 6টা অপশ্যন আছে। ৰেজিষ্ট্ৰেশ্যন অন কাষ্ট ৱাইজ, জব কাৰ্ড নট ইন ইউজ, এনেদৰে অপশ্যন কেইটামান আছে। ইয়াতে 4 নম্বৰ অপশ্যনটো আপোনালোকে লক্ষ্য কৰিব, জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ডিটেইলছখিনি এনেদৰে আহিব। আপোনালোকে ইয়াতে নামটো চাব পাৰিব। ইয়াতে যিমান মানুহ আছে সকলো মানুহৰে ইয়াতে নামবোৰ আহি যাব। ইয়াতে আপোনালোকে স্ক্ৰল ডাউন হৈ পেলাই ইয়াতে আপোনালোকৰ নিজৰ নামটো ইয়াতে আপোনালোকে বিচাৰি ল'ব পাৰে। এনেদৰে আপোনালোকে নামটো বিচাৰি ল'ব। নামটোৰ লেফ্ট চাইডে আপোনালোকে দেখা পাইছে মানে আপোনালোকে দেখা পোৱা নাই বৰ্তমান, মই হাইড কৰি ৰাখিছোঁ, দেখুৱাব নোৱাৰোঁ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা থাকে, তাৰে লেফ্ট চাইডেদি আপোনালোকৰ নামটোৰ লেফ্ট চাইডেদি এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব। আপোনালোকৰ নামটো বিচাৰি পোৱাৰ পাছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। মই এতিয়া আমাৰ নামটো বিচাৰি আছোঁ ইয়াতে। মই এতিয়া আমাৰ নামটো ইয়াত বিচাৰি পালোঁ। মই নামটোৰ কাষতে আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে, তাত মই এতিয়া ক্লিক কৰি দিম। ক্লিক কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। এয়া কাষতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, আপোনালোকক মই দেখুৱাব নোৱাৰোঁ, এইটো হাইড কৰি ৰাখিছোঁ। তাত মই ক্লিক কৰি দিম। ক্লিক কৰি আছোঁ, ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে সকলো ডিটেইলছখিনি আহিব। জব কাৰ্ডখন আপোনালোকৰ মেইনলি কাৰ নামত আছে সেই নামটো আহিব ওপৰত। তাৰপিছত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ যদি আছে সদস্যসকল অন্তৰ্ভুক্ত হৈ, তেনেহ'লে সকলো সদস্যসকলৰ নাম ইয়াতে আহিব। আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ আমাৰ পৰিয়ালত 4জন আছে, 4জনৰ নাম ইয়াতে দেখা পাইছে আপোনালোকে। ইয়াতে 4জনৰ নাম আহি গৈছে, সদস্যৰ নাম ধুনীয়াকৈ। তাৰে তলত থাকিব আপোনালোকে কিমান দিন কাম কৰিছে, ক'ত কাম কৰিছে, এয়া দেখা পাইছে আপোনালোকে। এয়া আমি কিমান দিন কাম কৰিছোঁ, ইয়াতে সকলোবোৰ আছে। তাৰপিছত এইফালে ৰাইট চাইডে আছে কিমান টকা সোমাইছে, কিমান তাৰিখে কিমান টকা সোমাইছে, ইয়াতে সকলোবোৰ আছে এনেদৰে। তো এনেদৰে আপোনালোকে চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে এনেকুৱা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সকলোতকৈ আগত পাই থাকে। ধন্যবাদ।